Promote for the last day. Last night. Promote for the last day. Last night. Promote for the last day. Last night. Promote for the Jharkhand Hushiar. Promote for the Jharkhand Hushiar. Promote for the Misolia. Promote for the Misolia. Promote for the Thakbas. Promote for the Thakbas. We want justice. We want justice. Our demand, legal demand. Our demand, legal demand. We want justice. We want apartment. No apartment, no. We want apartment. हमारे दाबी मानी लोग नहले आमाक गुलिये मारो 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 हमारे चाकरी नियमे करक नहले आमाक गुलिये मारो हमारे चाकरी नियमे करक नहले आमाक गुलिये मारो हमार भाग दियक नहले आमाक गुलिये मारो No, that is no arrest. No, that is no arrest. Who you want justice? Who you want justice? Who you want provincialize? আমার শান্তি থাকে বলে দিলে আমি শান্তি থাকে এই আন্দোলন চলিছে এই আন্দোলন চলিছে এই আন্দোলন চলিছে এই আন্দোলন চলিছে আমার জাস্টিস লাগিব আমার জাস্টিস লাগিব এই দুই চলিছে হুকুম সরকার হায় হুকুম সরকার হায় হুকুম সরকার গো ব্যাক হুকুম সরকার গো ব্যাক ইনকলাব জিন্দাবাদ শিক্ষামন্ত্রী হায় শিক্ষামন্ত্রী হায় প্রবেশ পেগু মুর্দাবাদ প্রবেশ পেগু মুর্দাবাদ প্রবেশ পেগু মুর্দাবাদ হুকুম সরকার হায় হুকুম সরকার হায় এই জুই চলিছে ডলিব এই জুই চলিছে ডলিব সমুদ্র হায় সমুদ্র মিশলিয়া সমুদ্র ঠকবাস সমুদ্র মিশলিয়া সমুদ্র অশান্তি সমুদ্র অশান্তি সমুদ্র হায় সীমান্ত হায় প্রবেশপেগু হায় অগ্নিশিখা হায় ক্লিয়ার নহলে আমার গুলিয়ে মারো We want provincialists. We want provincialists. We want justice. We want justice. We want justice. শিক্ষামন্ত্রী মিশলিয়া শিক্ষামন্ত্রী শিক্ষামন্ত্রী We want justice. We want improvement. Promote high. Promote চাৰি-পাঁচ তাৰিখলৈকে চলিব গতিকে আমি আহ্বান জনাইছো এইটোৱে যে বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো চৰকাৰে যেতিয়া মানে এপছৰ প্ৰেচিডেণ্ট হৈ আছিল তেতিয়া তেওঁ কি কৰিছিল মানে এটা দফা লৈ আহিছিল সেই দফাটো হ'ল বিটিআৰৰ বড়ো শান্তি চুক্তিৰ মতে বিটিআৰৰ 6.3 দফা মতে
বিটিআৰৰ অন্তৰ্গত যিমানবোৰ স্কুল কলেজ আছে LP2 কলেজ সেইবিলাকক মানে বিনা চৰ্তে প্ৰাদেশিকৰণ কৰা হ'ব যেহেতু আমাৰ শিৱসাগৰ এৰিয়াত আমি একেবাৰে পিছপৰা শিক্ষাৰ ক্ষেত্ৰত পিছপৰা গতিকে আমি এই দফাটো স্পেচিয়েলভাৱে শান্তি চুক্তিৰ মাধ্যমত আমাৰ স্কুলবিলাক মানে কাৰ্যকৰী কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ আগত কিন্তু নিৰ্বাচনৰ 6 মাহৰ পিছত তেওঁলোকে কাৰ্যকৰী কৰিব বুলিও প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে প্ৰায় 2 বছৰ পাৰ হৈ গ'ল 3 বছৰে হ'ব ধৰিছে কিন্তু আজিলৈকে ৰূপায়ণ কৰা নাই তাৰ কাৰণে আমি সদায় বিটিআৰ শিক্ষক সন্থাই আমি মৰ্মাহত হৈছো বৰ দুখ পাইছো আমাৰ শিক্ষক বাইদেউসকল কিছুমান ঢুকাই আছে কিছুমান ৰিটায়াৰ হৈ আছে যোৱা 1 তাৰিখত বৰপেটা ৰোডত এজন শিক্ষক তৰুণীকান্ত মেমৰি এম ই স্কুলৰ শিক্ষক BHC ছাৰ বঞ্জিত দাস তেওঁ ঢুকাইছে তাৰ কাৰণে আমি বহুত এটা দুখ পাই আছো গতিকে এনেকৈ এটাকৈ আমাৰ শিক্ষকসকলক মানে মৰাৰ কাৰণে যিটো প্ৰচেছ কৰি আছে আৰু নিউ এডুকেশ্যন পলিচি যদি আহে গতিকে কিন্তু প্ৰমোদ বড়ো যি চুক্তি দিছে কিন্তু প্ৰমোদ বড়ো এতিয়া কিন্তু আৰু কেতিয়াও আমি ৰাইজে আমি মানি নলওঁ আমি আঁতৰত থাকিম আৰু প্ৰয়োজন সাপেক্ষে BTC অঞ্চলত যিমানবোৰ স্কুল কলেজ আছে যিমানবোৰ গাঁও আছে স্কুলৰ অন্তৰ্গত SMCৰ বডিৰ যিমানবোৰ সদস্য আছে তেওঁলোকক আমি প্ৰচাৰ কৰি দিম যে আমাৰ কাম কৰা নাই গতিকে কাম নকৰা মানুহক আমি কেতিয়াও আৰু ভোট প্ৰদান নকৰিম এইটো চিৰসত্য কথা তাৰ কাৰণে মাৰবান্ধি সকলো শিক্ষক মানে সমাজ থিয় হ'ব We want justice, not justice. We want justice. School policy is not we want justice. Justice. No justice, no rest. No rest. Rollers will go high. Rollers will go high. I'm at the school high. In the business of high. Rollers will go high. He come on to high. Come on to high. Come night. Our demand is legal demand. Our demand is legal demand. Our demand is legal demand. We want justice. Pamabbar kam nai. Pamabbar kamaisula. Hemanta Biswa Sarkar kam nai. Hemanta Biswa Sarkar misolia kam nai. আমাৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে গতিকে এই ধৰণৰ নীতিটো তেওঁলোকে বন্ধ কৰিব লাগিব তেওঁলোকে বিদ্যালয় প্ৰাদেশিকৰণ সন্মানে আমাক মানে এই ন্যায্যতা প্ৰদান কৰিবই লাগিব আমি শিক্ষক হয় আমাৰ শিক্ষক হয় বুলি তেওঁলোকে মানে মৰ্যাদা দিব লাগিব আৰু আমাৰ যি পৰিশ্ৰম এই শ্ৰমৰ মূল্য তেওঁলোকে এদিন দিবই লাগিব এটোত আমি বদ্ধ পৰিব আমি প্ৰতিজ্ঞাবদ্ধ গতিকে মই আজিৰ এই যি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী এই ধৰ্ণা কাৰ্যসূচীত মই সকলোকে মোৰ মানে অল BTC নন প্ৰভিঞ্চিয়েল হাই স্কুল টিচাৰ্ছ এমপ্লয়িজ এছ'চিয়েট মানে ইউনিয়নৰ তৰফৰ পৰা মই পুনৰবাৰ আপোনালোকক মানে আন্তৰিক ধন্যবাদ জনাইছো আৰু অহা কালি
5 তাৰিখে বিটিআৰৰ এই তিনিওটা সংগঠনৰ পৰা ইতিমধ্যে মোৰ নামটো নমিনেট কৰিছে আৰু অহাকালি যি মানে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত যিটো আলোচনা হ'ব এই আলোচনাত মোক মানে নমিনেট কৰিছে গতিকে মই তাত মানে নিশ্চিতভাৱে মই অংশগ্ৰহণ কৰিম আপোনালোকৰ দিহা মানে পৰামৰ্শ নিশ্চয় থাকিলে কিবা মোক জনাব আৰু ইতিমধ্যে তেওঁলোকে এটা মানে ড্ৰাফ্টত তেওঁলোকে এটা মানে ভুল কৰিছিলে যে বিটিআৰ অঞ্চলৰ মানে অসমীয়া মাধ্যমৰ আটাইবোৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে বুলি লিখা আছিল কিন্তু তেওঁলোকে কথাটো জানা নাই যে বিটিআৰৰ মানে এইটো বেলেগ দফা মতে কাম হ'ব নেকি বুলি ভাবিছে আচলতে ইয়াত বিটিআৰত আছামিজ মিডিয়ামৰ কাৰণে বেলেগ দফা বড়ো মিডিয়ামৰ কাৰণে বেলেগ দফা এইটো নাই এইটো আপোনালোকে ভুল নুবুজিব 6.3 দফা ইয়াত অসমীয়া মিডিয়ামো হ'ব হিন্দী মিডিয়ামো হ'ব মাদ্ৰাছাও হ'ব বাঙালী মিডিয়ামো হ'ব মানে বড়ো মিডিয়ামো এইটো দফা মতে হ'ব গতিকে এই কথাটো মই তেওঁলোকক ক্লিয়াৰ কৰি দিছোঁ ইতিমধ্যে মই লিখিবলৈ পঠাইছোঁ যে বিটিআৰৰ সকলোবোৰ মাধ্যমৰ বিদ্যালয় মানে আটাইবোৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰি 6.3 দফা মতে প্ৰাদেশিক কৰিব লাগে এইটো আমাৰ বিটিআৰৰ পৰা তেওঁলোকৰ দাবীটো থাকিব গতিকে মই এইখিনি কৈ গতিকে মই সকলোকে সংগ্ৰামী আৰু আন্তৰিক ধন্যবাদ জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ গ্রহণ নকৰে তেনেহলে আজি আমি যে আন্দোলনটো ঘোষণা কৰিছো বা আন্দোলনটো কৰি আছো বিগত দিনত আমি এটা সংগঠনে কৰিছো আজি আমি তিনিটা সংগঠন একত্ৰিত হৈছো এই তিনিটা সংগঠন একত্ৰিত হৈ আমি পিছত ধাৰাবাহিকভাৱে আন্দোলন আমি অব্যাহত ৰাখিম যিমান দিনলৈকে আমাৰ স্কুল প্ৰভিন্সিয়েল কাৰণে বিটিআৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰে ইয়াত আমি ভয়াবহ আন্দোলন কৰিবলৈ আমি বাধ্য অসম চৰকাৰৰ বাজেট অধিৱেশন চলি আছে আৰু বিগত বাজেটত কোনো ধৰণৰ ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আজিৰ পৰা বিটিচি বাজেট চলি আছে চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছো যে আমাৰ এই দুখীয়া শিক্ষকখিনিৰ জীৱন প্ৰতিপন্ন নকৰি পংগুৰ দিশত ঠেলি নিদি অতি সোনকালে আমাৰ বিটিআৰ চুক্তি 6.3 ক্লজটো যাতে ৰূপায়ণ কৰি আমাৰ স্কুলখিনি প্ৰাদেশিকৰণ কৰে আৰু যদি নকৰে তেনেহ'লে অনাগত দিনত আমি বিটিআৰ তথা চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ শিশু সমাজ সাজু আছে কাৰণ শিশু সমাজ হ'ল মানুহ গঢ়াৰ এটা কাৰিকৰ মানুহ গঢ়াৰ এটা কোম্পানী আমি ইমান কষ্টৰ মাজত আমি আমাৰ মানুহ গঢ়াৰ কাৰ্যত ৰত আছো আমি আমাৰ শিক্ষা প্ৰদান কৰি আছো গতিকে যদি আমাক সেয়া প্ৰতিপন্ন কৰে তেনেহ'লে আমি উচিত প্ৰত্যুত্তৰ দিবলৈ আমি ইতিমধ্যে চিন্তা কৰি থৈছো আজি আমাৰ আন্দোলনটো শেষ হোৱাৰ লগে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম 1 মাহৰ ভিতৰত আমি এনেকুৱা এটা আন্দোলন কৰিম যদি অসম চৰকাৰে আমাৰ আন্দোলনৰ প্ৰতি সেয়া প্ৰতিপন্ন কৰে তেনেহ'লে আমি বিটিআৰ চৰকাৰ কোকৰাঝাৰ মাছমজিয়া কোকৰাঝাৰ অচল অৱস্থা কৰি দিম আমাৰ যিমানখিনি ভেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক আছে প্ৰতিজন শিক্ষকে আমাৰ এই আন্দোলনত অংশগ্ৰহণ কৰিব আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শিক্ষাগুৰুক যিয়ে অপমান কৰিব শিক্ষাগুৰুক যিয়ে কষ্ট দিব এখেতসকলক আমি উচিত প্ৰত্যুত্তৰ দিমেই আমাৰ লগত অকল আমি শিক্ষকে নহয় আমাৰ লগত গাৰ্জিয়ান আছে আমাৰ লগত সৰু সৰু ল'ৰা ছোৱালী আছে উপযুক্তভাৱে ভোটাৰ যিবিলাক সেইসকলো আমাৰ লগতে আছে গতিকে আমি পিছত আমাৰ মেছেজটো আমি ৰাইজক দিম শিক্ষক সমাজে ভোট আমি সময়ত ভোট বৰ্জন কৰিম প্ৰয়োজনত আমি ভোট বৰ্জন কৰিম আমি আমাৰ যিটো অধিকাৰ আছে আমি অধিকাৰ সাব্যস্ত কৰিম যদি আমাৰ অধিকাৰৰ ওপৰত গভৰ্ণমেণ্টৰ কোনো ধৰণৰ চিন্তা ভাৱনা নাই আমাৰ কৰ্মৰ ওপৰত আমি কাৰো পৰা ভিক্ষা বিচৰা নাই আমি আমাৰ অধিকাৰটো প্ৰতিষ্ঠিত কৰিব বিচাৰিছো আমি ভিক্ষা বিচৰা নাই অসম চৰকাৰ তথা আমাৰ বিটিআৰ চৰকাৰৰ ওচৰত আমি ভিক্ষা বিচৰা নাই কাৰণ আমি যিখন স্কুলত কৰ্মৰত অৱস্থাত আছো এইখন স্কুল আমি খোলা নাই ৰাইজে পাতি দিছে স্কুলখন আৰু চৰকাৰে নিৰ্দেশ আছিল স্কুল পাতি দিয়াৰ কাৰণে ৰাইজে স্কুল পাতি দিছে আমাক ৰাইজৰ পৰা আমাক এপইণ্টমেণ্ট দিছে আমি এইখন স্কুলত কাম কৰি আছো আমি শিক্ষাদান কৰি আছো গতিকে আমি আমাৰ যিটো অধিকাৰ এই অধিকাৰটোক আমি বাস্তৱ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো আমি কাৰো পৰা ভিক্ষা বিচৰা নাই ধন্যবাদ